নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনালোঁ আৰু এয়া ৰাতিপুৱাৰ সময় ৰাতিপুৱা 4:30 বাজিছে মই উঠিবলৈ যে একদম মন নাযায় ঠাণ্ডাৰ দিন তাতে বৰষুণো দি আছে ইয়াতে যোৱাকালিৰে পৰা সেয়ে মই এতিয়া উঠি কিনে ৰাতিপুৱাৰ এয়া নিজৰ কামত লাগি গ'লোঁ বহুতে কয় একদম কাম বন নাথাকে কোৱাৰ্টাৰত থকা মানুহৰ তথাপিও এয়া কাম দেখুৱাইছোঁ সেইকাৰণে মই দেখুৱাবলগীয়া মানে পৰি গৈছোঁ যে মানুহে কয় যে মই কি কাম কৰোঁ নকৰোঁ তাকে বোলো অকণমান দেখুৱাই দিওঁ কাৰণ তেওঁলোকে ভাবে ন মোৰ ঘৰৰ কামখিনি তেওঁলোকেহে কৰি দিয়ে সেয়ে মই মানে কি কৰোঁ গোটেইখিনি দেখুৱাম আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক ৰাতিপুৱা ৰুটিনটো শ্বেয়াৰ কৰিম ৰাতিপুৱা 4:30 পৰা এয়া কামত লাগি গ'লোঁ ৰাতিতে মই দালি ভিজাই থৈছিলোঁ মছিয়ামৰ দালি বুলি কয় নেপালীত আমি নেপালত যাওঁতে তেনেকৈ লৈ অহা আছিলে আৰু খুব ভাল লাগে এয়া দালি খাই আৰু মই একদম পেকেটটো খোলা নাছিলোঁ আজিহে ৰাতি মানে ভিজাই থৈছিলোঁ এতিয়া কুকাৰত বইল হ'বলৈ থ'ম আৰু লগে লগে আজি লাঞ্চ বক্সত অস্কাৰে পৰাঠা ৰুটি একো নিনিওঁ বুলি কৈছে সি আজি পাস্তা নিব হেনো আৰু লগতে চেণ্ডউইচ নিব সেইকাৰণে পাস্তাখিনি বইল কৰিব দি থলোঁ পাস্তাখিনি বইল কৰোঁতে মই অকণমান ৰিফাইণ্ড অইল আৰু অকণমান নিমখ দি লওঁ যাতে মানে ষ্টিকি হৈ নাযায় সেইটোৰ কাৰণে চ' এফালে পাস্তা বইল হ'বলৈ দিছোঁ লগতে দালি বহাই থৈছোঁ দালিত অকণমান আদা গ্ৰেট কৰি দিম লগতে পিঁয়াজ এটা কাটি কিনে দিম সেইটো বইল হ'বলৈ আৰু এই দালিটো খুব ধুনীয়াকৈ সিজাব লাগে অলপ সিজিবলৈ টাইম লাগে সেইকাৰণে মই একদম ষ্টাৰ্টিঙতে দালিখিনি বহাই দিছোঁ তাৰ পাছতে চব্জিবোৰ কাটি মেলি ৰেডি কৰিম এতিয়ালৈকে অস্কাৰক উঠোৱা নাই তাক মই 6টা বজাত উঠাওঁ কাৰণ উঠি কিনে ইমান ঠাণ্ডাতনো কৰিব কি সেইকাৰণে মই একদম সময়ত উঠাই কিনে তাক ৰেডি কৰাওঁ তাৰ আগতে মই গোটেইখিনি অস্কাৰৰ লাঞ্চ বক্স হওক আমাৰ ব্ৰেকফাষ্ট লগতে অস্কাৰৰ দেউতাকৰ লাঞ্চ বক্স গোটেইখিনি ৰেডি কৰিব লাগে সেইকাৰণে মই এয়া কামত লাগি গ'লোঁ পাস্তাখিনি বইল হোৱাৰ লগে লগে ধুনীয়াকৈ ঠাণ্ডা পানীৰে ধুই এনেকৈ পানীখিনি ড্ৰেইন হ'বলৈ থৈ দিছোঁ তাৰ লগে লগে এয়া আজি চব্জি নাছিলে চব্জি আজি আনিবহে লাগিব চ' যিখিনি ফ্ৰিজত বাকী আছিলে অকণমান সেইখিনিকে মিক্স কৰি ভাজি এখন বনাম মানে ফুলকবি বিনছ গাজৰ আলু তেনেকৈ এতিয়া নতুন আলু ফুলকবি খাবলৈ খুব ভাল হৈছে সেয়ে মই গোটেইখিনি চব্জি কাটি ল'লোঁ লগতে গৰম পানী অকণমান দি এয়া ফুলকবি গাজৰ বিনছক অকণমান সময় মানে ভিজিবলৈ দিলোঁ মানে গৰম পানী দি ধুই দিলে আৰু চিন্তা নাই ন কাৰণ ফুলকবিখিনি বইল কৰি ল'ব লাগে কিন্তু আজি একদম বেছি সময় নাই মোৰ হাতত সেইকাৰণে মই একদম উতলা গৰম পানীত অকণমান সময় তিয়াই থৈছোঁ চ' লগে লগে ইয়াতে এতিয়া মই প্ৰথমতে ভাজিখিনি বহাই দিওঁ কেৰাহীত তেল গৰম হোৱাৰ লগে লগে জিৰা দিলোঁ পিঁয়াজ অকণমান দিলোঁ এইখিনি অকণমান কালাৰ ট্ৰান্সলেশ্যন হোৱাৰ পাছতে মই কাটি থোৱা চব্জিখিনি দিম তাৰ আগতে এয়া দেখিছে মই ড্ৰাই মছলাখিনি দি দিছোঁ কাৰণ মছলাখিনি ভালকৈ ফ্ৰাই হ'ব লাগে সেইটোৰ কাৰণে নিমখ জিৰাৰ গুড়ি ধনিয়াৰ গুড়ি আৰু লগতে হালধি অকণমান দি এয়া অকণমান সময় ফ্ৰাই কৰি ইয়াতে মই কাটি থোৱা চব্জিখিনি দি দিলোঁ বিনছ গাজৰ আলু এনেকৈ একদম ফ্ৰাই কৰি ল'ম এইটোত মই বিলাহী চিলাহী একো নিদিওঁ এনেই ধুনীয়াকৈ মানে অলপমান বেছিকৈ কাঢ়াকৈ ফ্ৰাই কৰিম চ' এয়া মই ধুনীয়াকৈ মিক্স কৰি লৈ ঢাকোন লগাই থৈ দিলোঁ লগে লগে অস্কাৰে পাস্তাও নিব লগতে এটা চেণ্ডউইচো খুজিছে সেইকাৰণে মই সি যেনেকুৱা চেণ্ডউইচ খাই ভাল পায় মই তেনেকৈ বনাই দিছোঁ দেখিলে পিঁয়াজ তিয়ঁহ আৰু বিলাহী মিহি মিহিকৈ কুটি লৈছোঁ তাতে দিলোঁ মেয়নিজ আৰু লগতে অকণমান মিক্স হাৰ্ব দি দিছোঁ ধুনীয়াকৈ মিক্স কৰি উঠি এয়া দেখিলে মই ধুনীয়াকৈ মিক্স কৰিলোঁ তাৰ পাছতে ব্ৰাউন ব্ৰেড ল'ম সি হোৱাইট ব্ৰেড মানে নাখায় মানে কি আমি নানোৱে হোৱাইট ব্ৰেড চ' ইয়াতে মই এনেকৈ ব্ৰাউন ব্ৰেডখিনি এইখিনি যিখিনি মই মিক্সাৰ ৰেডি কৰিছোঁ সেইখিনি স্প্ৰেড কৰি দিম ধুনীয়াকৈ তাৰ পাছতে অকণমান চীজৰ শ্লাইজো দিব পাৰে নহ'লে মজৰেলা চীজো দিব পাৰে সি আজিকালি মজৰেলা চীজটো খাই বেছি ভাল পায় সেইকাৰণে মজৰেলা চীজ অকণমান বেছিকৈ দিওঁ চ' এয়া ধুনীয়াকৈ চীজখিনিও ধুনীয়াকৈ স্প্ৰেড কৰি দিম তাৰ ওপৰৰ পৰা অকণমান মিক্স হাৰ্ব দিম নহ'লে যদি আপোনালোকৰ সৈতে পাস্তা বা পিজ্জা ছিজনিং যে আহে সেয়াও দিব পাৰে লগতে অকণমান চিলি ফ্লেক্সো দিব পাৰে মই কিন্তু অস্কাৰে বেয়া পায় কাৰণে মই নিদিওঁ অকল মিক্স হাৰ্ব দি কিনে এনেকৈ ৰেডি কৰি থৈ দিওঁ যেতিয়া মই প্ৰেক কৰিম তাৰ আগে আগে ধুনীয়াকৈ ইয়াক সেকি ল'ম দালিখিনি যে বইল হ'ব দিছিলোঁ এয়া দেখিলে নে দালিখিনি খুব ধুনীয়াকৈ বইল হ'ল অলম'ষ্ট মই 9টাৰ পৰা 10টা চিটি লগাইছোঁ এইটোত কাৰণ ধুনীয়াকৈ সিজিব লাগে এই দালিখিনি তাৰপাছতে গৰম পানী অকণমান দি ভালকৈ মিক্স কৰি ল'লোঁ মানে এবাৰ মই হুইচেল খুলি কিনে ইয়াক তড়কা লগাই কিনে আকৌ এবাৰ সিজিবলৈ দিছিলোঁ কাৰণ সিজা নাছিলে ভালকৈ সেইকাৰণে মই ভাবিলোঁ তড়কা অকণমান লগাই কিনে তাৰপাছতে সিজাই দিম এই দালিখিনিত মই নহৰু আৰু ঘিৰ তড়কা দিছোঁ বাকী একো দিয়া নাই এয়া দালি ৰেডি অকণমান গোটাকৈ খাই ভাল লাগে এই দালিটো চ' সেনেকৈ বনালোঁ লগতে আমাৰ ভাজিখিনিও ৰেডি হৈছে মই এতিয়া কি কৰোঁ জানেনে বহুত বাচন হৈ যায় যে সেইকাৰণে বাচনবোৰ এনেকৈ ধুই থৈ দিম সেইকাৰণে ট্ৰান্সফাৰ কৰি লওঁ বাতিকেইটাত ৰাতিপুৱা এইবোৰ যে একদম ইমান কাম হয় ন মোৰ একদম মাথা বেয়া হৈ যায় তথাপিও আৰু উপায় নাই সেয়ে এতিয়া এয়া দেখিলে মই ধুনীয়াকৈ এইখিনি
থৈ দিলোঁ। তাৰ পাছতে এয়া পোহৰ হৈছে, মানে 6টা বাজিলে একদম ধুনীয়াকৈ পোহৰ, ধুনীয়াকৈও নহয় অকণমান অকণমান পোহৰ হৈ যায়। চ' এয়া দেখিছে ইমান ধুনীয়া বতাহ দি আছে বাহিৰত। মই দৰ্জা খিৰিকীবোৰ খুলিবোৰ হ'ল আৰু এতিয়া, সেইকাৰণে এয়া মই দেখুৱাই দিছোঁ অকণমান বাহিৰৰ দৃশ্যটো। তাৰ লগে লগে এতিয়া মই ভাত বহালোঁ, কাৰণ অস্কাৰক অকণমান গৰম গৰম ভাত খুৱাই পঠিয়াওঁ, লগতে অস্কাৰ দেউতাকে লাঞ্চ বক্সত ভাতেই নিয়ে। চ' এয়া মই পাস্তাখিনি ৰেডি কৰোঁ বোলো। পাস্তা একদম চিম্পলকৈ বনাওঁ, কাৰণ অস্কাৰে কিবা কিবি দিলে নাখায়, সেইকাৰণে মই একদম চিম্পলকৈ বনাওঁ। কেৰাহীত তেল অকণমান গৰম কৰি লৈ তাতে নহৰু অকণমান বেছিকৈ সৰু সৰুকৈ কুটি দিব লাগে, সেইখিনি দিলোঁ। তাৰ পাছতে পিঁয়াজ আৰু কাৰি পাতা দিছোঁ। কাৰি পাতাটো দিলে মানে ফ্লেভাৰটো খুব ধুনীয়া হয়, কাৰণ মই ইয়াতে পাস্তা মছলা ব্যৱহাৰ একদম নকৰোঁ। অকণমান সময় ফ্ৰাই কৰি উঠি এয়া মই দিলোঁ বিলাহীখিনি এতিয়া অকণমান ভালকৈ সিজিব লাগে, সেইটোৰ কাৰণে মই ইয়াতে হালধি আৰু নিমখ দি ধুনীয়াকৈ ঢাকোন লগাই একদম গলি যোৱালৈকে সিজাই ল'ম এই বিলাহীখিনি সিজি যোৱা মানে মই অস্কাৰক উঠাব লাগে। তাক দেউতাকে বহুতবাৰ উঠালে, এনেকৈ ওলাই মেলি আহিছে কিন্তু উঠি নাহে, সেইকাৰণে মই কোচত লৈ একদম মৰম কৰি আনিবলগীয়া হয়। ৰাতিপুৱা বেয়াও লাগে জানেনে, ল'ৰাটোলৈ ইমান ৰাতিপুৱা উঠাব লাগে, কিন্তু উপায়ো নাই। ঠাণ্ডাৰ দিনকেইটা অকণমান বেছি কষ্ট হয়, একো নাই, ইয়াতে বেছি দিন ঠাণ্ডা নপৰে যেনিবা। এতিয়া অকণমান চাইক্লনৰ এফেক্ট হৈ থকাৰ কাৰণে ঠাণ্ডাটো অকণমান বেছি বাঢ়িছে। চ' ইয়াতে এয়া অস্কাৰক উঠাই আনি বহাই বাপেকে জোকাই আছে, তেওঁ অকণমান ভিডিঅ' কৰি দিলে, সি হাঁহি আছে। চ' এয়া দেখিলে সেইখিনি সময়তে মোৰ বিলাহীখিনি একদম ছফ্ট হৈ গ'ল। তাৰপিছতে মই পাস্তাখিনি দি দিলোঁ। এয়া পাস্তাখিনি দি উঠি মই অকণমান চিলি ফ্লেক্স দিম ওপৰৰ পৰা, কাৰণ জলকীয়া মই একেবাৰেই দিয়া নাই, কাৰণ সি নাখায় যে, বেছি জ্বলা হ'লে আকৌ লাঞ্চ বক্সত যে আৰু নাখাব, সেইকাৰণে। চ' অকণমান চিলি ফ্লেক্স দি উঠি এইখিনি ধুনীয়াকৈ মিক্স কৰি অকণমান সময় মই একদম কম জুইত ঢাকোন লগাই দিওঁ, যাতে আৰু ধুনীয়া ছফ্ট হৈ যায়। চ' এয়া মোৰ পাস্তা অলম'ষ্ট ৰেডি। ইয়াতে ওপৰৰ পৰা অকণমান টমেটো কেচাপ দি দিছোঁ। এইখিনি দি উঠি ভালকৈ লৰাই মেলি অকণমান সময় ফ্ৰাই কৰি উঠি আমাৰ পাস্তা একদম ৰেডি হৈ যাব। লগে লগে টাৱাখন গৰম হ'বলৈ থৈছোঁ, দেখিছে। ইয়াতে মই অকণমান বাটাৰ স্প্ৰেড কৰি দিম। বাটাৰখিনি অকণমান স্প্ৰেড কৰি উঠি মই যে চেণ্ডউইচটো ৰেডি কৰি থৈছিলোঁ, সেইটো অকণমান দুয়োফালে লুটিয়াই সেকি দিম। অকণমান ঢাকোন লগাইও থ'ম, কাৰণ চিজখিনি ধুনীয়াকৈ গলি গ'লে ন চেণ্ডউইচটো খাবলৈ ভাল হয়। লগে লগে ফইল পেপাৰত পেক কৰি দিম, তেতিয়া গৰমে থাকিব। চ' এয়া মই ঢাকোন লগাই ধুনীয়াকৈ সেয়া কৰি ল'লোঁ, আৰু ইলুটি সিলুটি কৰি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম, মানে সেকি ল'ম। চেণ্ডউইচটো একদম ৰেডি হৈ যাব। তাৰ পাছতে অস্কাৰৰ লাঞ্চ বক্স ৰেডি কৰিবলৈ হয়, কাৰণ সময় অলম'ষ্ট হৈছে, তাক গা ধুৱাব আছে, ভাত খুৱাব আছে, বহুত কাম আছে। সেই এতিয়া মই এয়া তাৰ লাঞ্চ বক্স ৰেডি কৰিছোঁ। প্ৰথমতে এয়া গৰম গৰমে মই চেণ্ডউইচটো পেক কৰি দিলোঁ। আজি সি ৰুটি চব্জি একো নিনিওঁ বুলি কোৱাৰ কাৰণেহে মই এইবোৰ দিলোঁ, নহ'লে মই একদম সপ্তাহত এদিনহে দিওঁ এনেকুৱা খানা, কাৰণ জাংক ফুডবোৰ বেছি দিয়াটো একেবাৰেই ভাল নহয় ল'ৰা ছোৱালীক। মই সপ্তাহত গোটেইকেইটা দিনেই ক'ব গ'লে পৰাঠা চব্জি বা এগ ৰোল তেনেকুৱা বস্তু দিওঁ, কিন্তু আজি মানে সপ্তাহত এদিন মই তাৰ মন পচন্দৰ কিবা সি যি বিচাৰে তাকে দিওঁ। চ' ইয়াতে ফ্ৰুটছত দিলোঁ কমলা টেঙা, সি এপল খাই একদম ব'ৰ হৈ গ'ল। লগতে গুৱাভা আছিলে, গুৱাভা সুধিলোঁ নলয়, সি আজি অৰেঞ্জ দিম বুলি কোৱাৰ কাৰণে মই অৰেঞ্জ দি দিলোঁ। চ' এয়া তাৰ লাঞ্চ বক্স ৰেডি। এতিয়া তাৰ বেগটো ৰেডি কৰিব আছে, তাৰ এক্সামো চলিছে একচুৱেলি। চ' বেগটো মই নিজেই ৰেডি কৰোঁ। চ' এতিয়া লাঞ্চ বক্সবোৰ বা বেগটো, তাৰ স্কুল বেগটো গোটেইখিনি ৰেডি কৰা। টেবুলটোৰ অৱস্থা দেখিছেনে, এনেকৈ থয়, গোটেই ৰাতিটো উৎপাত কৰি থাকিব ন, এইবোৰ ইমান খেলি মেলি কৰি থয়। কিন্তু এইবোৰ এতিয়া মোৰ চিজিল কৰা একেবাৰে সময় নাই, কাৰণ তাক থৈ আহিব লাগে। চ' এতিয়া তাৰ লাঞ্চ বক্স বেগ গোটেইখিনি ৰেডি কৰিলোঁ, তাক কাপোৰযোৰ পিন্ধাই বহাই থৈছোঁ। এয়া দেখিছেনে হামিয়াই আছে, বেচেৰাটো বেয়াও লাগে জানেনে, কিন্তু কি কৰিম আৰু উপায় নাই। চ' এয়া ধুনীয়াকৈ তাক ৰেডি কৰি মেলি মই তাক অকণমান ভাত খুৱাম, কাৰণ ৰাতিপুৱা অকণমান ভাত খুৱাই পঠিয়ালে মোৰ চিন্তা নাথাকে, আৰু যিমান জাংক ফুড হওক যি খালেও মোৰ মানে টেনশ্যন নাথাকে। সেইকাৰণে অকণমান গৰম গৰম ভাত, লগতে অকণমান ঘি ওপৰৰ পৰা দি দিম, আৰু যিটো ভাজি বনাইছোঁ তাৰে আলুখিনি উলিয়াই তাক ধুনীয়াকৈ এইখিনি ভাত খুৱাই দিম। তাৰ ভাত খোৱা অভ্যাস একেবাৰে নাছিলে। ঘৰলৈ গৈছিলোঁ মোৰ বা, আপোনালোকে হয়তো ভিডিঅ'ত চাব পাৰে, তাইও ভিডিঅ' বনায়, দীপা চেত্ৰী বৰুৱা তাইৰ প্ৰফাইলটোৰ নেম। আৰু তাই মানে তাক এনেকৈ সদায় তাক খুৱাইছিলে। ৰাতিপুৱা আমি ঘৰত যাওঁতে সদায় তাই খুৱাই দিয়ে, সি মানে তাৰ অভ্যাসেই হ'ল, সেইকাৰণে ধুনীয়াকৈ খায়। এয়া অস্কাৰ দেউতাকৰ লাঞ্চ বক্স ৰেডি, আৰু আমাৰ ব্ৰেকফাষ্ট ৰেডি। চ' আজিলৈ ইমানতে এৰিছোঁ।